আমার দেরি মতন যা যদি যা দেতে আমি যাই থাকো দে কালি লগ পাম ও ভাই কিবা খুবই না কি খাবি মোর তাত কিন্তু 5 টাকা আছে এই তুই 5 টাকাই হ'ব দে তে দুটা চিংড়িয়া বাগে যাম এইতে আহতে যুগ গেলি ও বিক্রম দেখোন প্ৰদীপ ক'ৰ পৰা আহিলি তই মই আহিছিলো ৰবা অলপ চকত পিছে ক'ত যোৱা মই অলপ পথাৰৰ পৰা আহিলোঁ আহচোন অলপ কথা পাতো তোৰ লগত দেয়া বহুত দিনৰ মূৰত দেখা পালো বিক্রম এই বিল্ডিংটো ললো মই মাটিখিনি 30 লাখ টকাত ঠিক আছে নে ঠিকে আছে দে বাকী তোৰ খবৰ আকৌ তাৰ আছোঁ দে ভালে এতিয়া তই পিছে কি কাম কাজ কৰি আছা কাম কাজ মানে ডিগ্ৰী পাছ কৰি এতিয়া কিবা কিবি ইণ্টাৰভিউ মাৰি আছোঁ কিন্তু ক'তো সফল হ'ব পৰা নাই আৰু অলপ খেতি বাতি কৰোঁ ঘৰত ঘৰ চলে তেনেকুৱা কিবাকে চলি যায় আৰু তই কিমানৰ পৰা বাদ দিলি পঢ়া মই ক্লাছ 8ত দুইবাৰ বেয়া হ'ল তেনেকৈ বাদ দিলোঁ এতিয়া কি কৰিছা এতিয়া মই ড্ৰাগছৰ আফিনো ব্যৱসায় কৰোঁ আৰু লগতে সেই পইচা মই সুদতো দিওঁ তই কৰিবি নেকি নাই নাই মই নোৱাৰোঁ দেই এইবোৰ বেপাৰ কৰিব কাৰণ যি বেপাৰে আন ল'ৰা ছোৱালী জীৱন ধ্বংস কৰে সেই বেপাৰ কৰিব নোৱাৰোঁ মই নিজেই নিজৰ ঠাইত ব্যস্ত ঠিকে আছে তই নকৰা নাই তোক সুধিছোঁ মই বাকী এতিয়া দেৰি হ'ব মোৰ ৰঙিয়াত যাম তাৰমানে তই যাবি দে মই অলপ পথাৰত ধান কাটিব লগা আছে ঠিক আছে হেল্ল' টোপনিৰ পৰা উঠিলানে কেতিয়াবা উঠিলোঁ এতিয়া মই গৰুকেইটাৰ বাবে দানা যোগাৰ কৰি আছোঁ আজি আবেলি আমাৰ ভঙা দলঙৰ ওচৰলৈ আহিবিচোন এটা বহুত ডাঙৰ কথা আছে ইমান ডাঙৰ কথা কি আছে আহিলে গম পাবা এতিয়া ফোন ৰাখোঁ মই কোৱাচোন মোক কিয় মাতিছিলি এনেকৈ আৰু কিমান দিন লুকাই লুকাই প্ৰেম কৰি থাকিলে মোক ঘৰৰ পৰা দৰা চাই বিয়া দিব খুজিছে ঠিক আছে এতিয়া নহ'লে বিয়া হৈ যোৱা তুমি তুমি অলপ বেছি কৰা পাগল হৈছে নেকি তুমি এইবোৰ কি কৈছা তোমাক এৰি আনৰ হোৱা সপোন দেখিব নোৱাৰো মই তুমি মোক 2 দিনৰ ভিতৰতে পলাই নিনিলে মোক আৰু এই পৃথিৱীত দেখা নোপোৱা তুমি মোৰ দেখোন টকা উপাৰ্জন কৰা পথ এটাও নাই মোৰ লগত থাকিব পাৰিবা জানো এনেকৈ তুমি খেতি বাতি যিয়ে নকৰা কিয় মই তোমাৰ লগত সুখী হ'ব পাৰিম তুমি বিশ্বাস ৰাখা মোৰ ওপৰত ঠিক আছে কথাটো মই ভাবি চাই জনাম এতিয়া ঘৰত যাওঁ ব'লা হ'লনে তহঁতৰ কথা পতা ইমান টাইম লাগেনে হ'ল দিয়া যাওঁ এতিয়া কি সিদ্ধান্ত ল'লে সি কি ভাবিছাই হ'ব
অ' মিস্ত্ৰী দে কামখিনি তাড়াতাড়ি কৰ বিয়াও আহিছে কৰি আছো দাদা বাকী পইচাৰ টেনশ্যন ল'ব নালাগে গধূলি পাই যাবি গোটা ক্লিয়াৰ কৰি দিম অ দা প্ৰদীপ আছে না ঘৰত আছে দাদা ঘৰতে আছে বিক্ৰম দেখোন পিছে কিবা কামত আছে না এনে আছে কামত মানে তই বোলে টকা সুদত দিয়া মোক 20,000 মান টকা প্ৰয়োজন হৈছিল ৰ ইমান পইচা কি কৰা তই খেতিৰ কাৰণে লাগে ৰ নিবা পাৰবি মোক কিন্তু 10 টকা দিব লাগিব কিবা অলপ কমে ল'বি দে নাই বেপাৰত একলে বন্ধু চন্ধু নাই ভাই দে উপায়তো নাই দে মই আনিছো ৰ যি খোজা তাকে দিব লাগিব খেতিখন তোমাৰ চলেই নিব লাগিব না লৈ আহিনিলো দি আৰু এটা কথা মাহৰ শেষত কিন্তু মোক খুদ আদায় কৰি দিব লাগিব নহ'লে ঘৰত যি আছে সোণাৰ ৰূপা চব মোৰ হাত কৰি ল'ম এতিয়া যা হেল্ল' তুমি ক'ত আছা তুমি দলঙত থকা মই গৈছোঁ দিয়া মা আছিলে মানে গৈছোঁ দিয়া মই গৈছোঁ তুমি দেৰি কৰিলা দেখোন নাই মানে মা ঘৰত আছিল সেইকাৰণে আমি কিন্তু এইটো ভাল সিদ্ধান্ত লোৱা নাই একো নাই তুমি যেনেকৈ ৰাখা মই তেনেকৈ থাকিম বহা কোনোবাই দেখিব এনেদৰে বিক্ৰমে জোনালীক এৰিব নোৱাৰিলে জোনালীৰ কথামতেই তাইক পলুৱাই আনিবলৈ বাধ্য হয় এতিয়া চাওঁ আহক পিছৰ দৃশ্য ভাইটি দেখোন কিবা কাম আছিল প্ৰদীপ দা কাম মানে বেলেগ একো নাই আমাৰ ডেকা ল'ৰা কেইজনমান মিলি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছে তাৰে কাৰণে আপোনাক মানে নিমন্ত্ৰণ জনাব আহিছে আপুনি উপস্থিত থাকিব হ'ব বাৰু মই চেষ্টা কৰিম আপুনি চেষ্টা কৰিব যদি অনুষ্ঠানটোৰ বাবে যদি কিবা সহায় কৰিম বুলি ভাবে তেতিয়া কৰিব পাৰিম হয় নেকি ইউপিআই হ'ব নেকি ইউপিআই হ'ব দিয়াচোন মই অনলাইনত কিবা এটা দি আছোঁ অৱশ্যে দিয়া প্ৰদীপ দা আপুনি যাব যোৱা নাথাকিব চেষ্টা কৰিম আমি আহোঁ এয়া আমাৰ মঞ্চত সমাজৰ অন্যতম ব্যৱসায়ী তথা সমাজকৰ্মী প্ৰদীপ ডাঙৰীয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ অন্যতম সদস্য ৰিজু আলীয়ে জোনালী মই গৈ থাকো এতিয়া তুমি অলপ পিছত চাহ লৈ যাবা পথাৰত হ'ব দিয়া তুমি যোৱা
আনিছো খোৱাহি গৈছো ৰবা তুমি ইয়ালৈ কিয় আহিছা তাতে থাকা হ'ব দিয়া ইমান ৰ'দে কিয় গৈছা মোক মাতিলে হয় ইয়ালৈ হ'ব দিয়া সিনে কষ্ট কৰিলে একো নহয় যে এতিয়া চাহ খোৱা লোৱা খোৱা ৰুটি বনাব পাৰিছা তুমি তোমাৰ কাৰণে চেষ্টা কৰিছো দিয়া পাৰিছো খাই কেনে কবা কেনেকুৱা হৈছে পাৰিছা দেখোন ধুনীয়া বনাইছা কি কোৱা নতুন কইনা আজি পথাৰত আহিছা নেকি কি কবা অকলশৰীয়া মানুহ নিজৰ মানুহজনকে এনে কৰি দিছো দিয়া হয় নেকি ভালে হৈছে দিয়া দে বহি থাকা তোমালোকে মই যাওঁ দিয়া ন দে তে যোৱা ভালে আছা ন আছে দিয়া কোনোবা প্ৰদীপ নামৰ ল'ৰা এজনে ফোন মাৰিছিল তুমি হেনো পইচা আনিছা সুদত গধূলি নিব আহিবা বোলে সুদ আজি দেখোন মোৰ হাতত পইচা নাই তোমাৰ হাতত কিবা পইচা আছে নেকি মোৰ হাততো 2-3 মান আছে কিন্তু পাকঘৰতো বজাৰ একোই নাই কিবাকে চলিম দিয়া এইকেইদিন তাকতো দিবই লাগিব সুদত যিহেতু আনিছো হ'ব দিয়া এতিয়া মই গৈ থাকো ভাতৰো যোগাৰ কৰিব লাগিব তুমি যোৱা দিয়াতে বিক্ৰম বিক্ৰম আমাৰ ইয়াত নাই ৰবা বকচোন পিছে আপুনি মই প্ৰদীপ পিছে তুমি কোন মই বিক্ৰমৰ ৱাইফ হয় নেকি মইতো কিয় আহিছো গমটো পাইছাই গম পাইছো ইণ্টাৰেষ্টটো লৈ আছোন ৰবা আপুনি বাথৰুমলৈ আহিছে কেলা বিক্ৰমে ইমান ধুনীয়া ছোৱালী বিয়া পাতিলে মোৰ ইমান পইচা পাতি থকাৰ পিছতো মই বিয়া পাতিব পৰা নাই এইজনীকে পতাব লাগিব এইটো লোৱা ঠিক আছে মই আহিলো দিয়া শুনাচোন আপুনি আৰু আহিল যে মানে তোমাৰ পৰা মই ইণ্টাৰেষ্ট ল'ব বিচৰা নাই তুমি বিক্ৰমক কৈ দিবা লোৱা বুলি সেইটো লোৱা আহো দিয়া পিছত লগ পাম